बे समाव मोनसे ब्रेकिं निउज बिजनीआव 8 दाननि गोरबोआव थानाय लाइमोन आइजोनि दुखुनांथाव थैनाय जाथाय जोमैसां ब्रह्म मुंनि सासे लंपट फोरोंगिरिनि नेहाथ आखुथायनि थाखाय लाइमोन आइजोनि जिउ खहा जानायनि अजद दुलाराय आसाम आदिवासी फरायसा आफादनि चिरां जिल्ला कमिटिया दिनै बिजनी पुलिस थानायाव एफआईआर होनायनि 6 साननि उनाव बिजनी पुलिसा बिजनी मावफुंगिरि दण्डाधीश नुजाथिनायाव लाइमोन आइजोनि गोथै सहखौ नायबिजिरनो थाखाय फिन जावनानै लाङो बिजनी महकुमा खुंथायनि मावफुंगिरि दण्डाधीश देबांगन शर्मा डाक्टार बिजनी महकुमायारि पुलिस मावफुंगिरि प्रसेनजित दास नुजाथिनायाव गोथै सहखौ जावखांनाय जायो अजद बायदिब्ला बलि आम्बारनि 20 बोसोर बैसोनि बिफा गैयै लाइमोन आइजोआ 2 नभेम्बरनिफ्राय बलामगुरि एमभि फरायसालिनि लोगो फोरोंगिरि आरो 2 नं पुरादियानि थागिरि जोमैस्रां ब्रह्मनि न'आव खामानि मावग्रामोन चिरां जिल्ला दुलाराय आसाम आदिवासी फरायसा आफादा बेनि थार बिजिरनाय मोननो बिजनी पुलिस थानायाव एफआईआर होनायजों लोगोसे खौरां बिजोङाव दायनिगिरि फोरोंगिरि जोमैस्रां ब्रह्मखौ फासि होनांगौनि दाबि दैखांदों আমাৰ থানাৰ পৰা মোক 9 বজাত জনোৱা গৈছিল যে মৃতদেহ আছে যুৱতী তেখেতৰ বয়সটো জনামতে 20 বছৰ সো তেখেতক 4 ডিচেম্বৰত ইয়াতে 1 নম্বৰ উত্তৰ বলটি ইয়াতে তেখেতৰ মানে পুটা হৈছিল যেখিনি আমি ইনফৰমেশন পালো আজি আমি 9 তাৰিখে আমি ইয়াতে আহি তেখেতৰ বডিটো খান্দি উলিয়াইছো আৰু বাকি কি হৈছে আমি এতিয়া পোষ্টমৰ্টেমৰ কাৰণে পঠাইছো আমাৰ পোষ্টমৰ্টেম হোৱাৰ পাছত বাকিখিনি আমি গম পাম আৰু আপোনালোকক আমি জনাম 1 নং বলদি এটো আমাৰি সুবা ইয়াত কেদিনমান আগত ব্যক্তিগত হস্পিটালত যিজন ছোৱালী অন্তঃহত্যা হৈ ঢুকাল তেখেতৰ নাইক তদন্তৰ কাৰণে আমাৰ আদিবাসী ছাত্ৰ সন্থা আশা হৈ তদন্তৰ কাৰণে দাবী জনোৱা হৈছিল আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই আজি প্ৰশাসনীয় বিভাগীয় কৰ্তৃপক্ষৰ হৈ আজি পুনৰ নাইক তদন্তৰ কাৰণে পোষ্টমৰ্টেমৰ কাৰণে শৱদেহটো আজি উঠাই লোৱা হয় আৰু তাক আমি প্ৰশাসনক উচিত পৰীক্ষা নিৰীক্ষা হোৱাৰ কাৰণে আমি আশা আৰু কামনা কৰিছো কি বিচাৰে আমি নিৰীহ পৰিয়ালৰ যাতে নাই তো সঠিক তদন্ত হৈ নাইটো যাতে পায় আমি তাকেই কামনা কৰিছো আৰু তদন্তৰ খৰকটীয়া যাতে হয় আৰু ইয়াত কোনো অবৈধ চক্ৰৰ ৰুঙা লৈ যাতে ৰেহাই নাপায় এটো আমি প্ৰশাসনৰ ওচৰত প্ৰাৰ্থনা বা দাবী জনাইছো এগৰাকী শিক্ষক তেওঁৰ প্ৰতি এজাহাৰ দিয়া হৈছে অস্তাফল প্ৰমফলৰ পৰা নিশ্চয় যেহেতু বনকৰা হিচাপে তেখেতৰ ঘৰত আছিল আৰু জনামতে কেইমাহমান আগতেই অসুস্থ পৰিৱেশত তেওঁ ঘৰত আহিছিল আৰু তাত তেখেতে কি অসুখ হৈছিল বা কি পৰিৱেশত সি ঘৰত আহিছে এটো কোনো তত্ত্বাৱধান লোৱা নাই আৰু অৱশেষত তেখেতক মানে চিকিৎসাৰ অভাৱত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে আৰু ইয়াত উচিত তদন্ত কৰি শিক্ষকজনেও দোষী সাব্যস্ত হলে মানে উচিত শাস্তি পাব লাগে